অসমীয়া জাতিৰ কাৰণে অত্যন্ত দুৰ্ভাগ্য যে আজি অসমীয়া মানুহক এনেকৈ উপলুঙা কৰিব পৰা হ'ল অনুপ্ৰৱেশকাৰী মুছলমানসকলে। কোনোবা খিলঞ্জীয়া মুছলমানে আমাক অপমান কৰিব বা আমাৰ লগত কথা ক'লে আমি বেয়া পাবলগীয়া নাই, কিন্তু যিসকল মানুহ ইয়াৰ খিলঞ্জীয়া বাসিন্দা নহয় তেওঁলোক ইয়াত অনুপ্ৰৱেশ কৰি সোমাইছে। অনুপ্ৰৱেশ কৰা মানুহে যেতিয়া খিলঞ্জীয়া ভূমিপুত্ৰক উপলুঙা কৰে তাতকৈ আৰু দুখজনক ঘটনা নাই। আৰু সেইকাৰণে অসমীয়া খিলঞ্জীয়া মানুহ সি হিন্দুৱে হওক বা মুছলমানেই হওক জাগ্ৰত হ'বৰ হ'ল। মই এটাই আহ্বান জানিম যে অসমৰ খিলঞ্জীয়া হিন্দু মুছলমান সকলোৱে জাগ্ৰত হ'ব লাগিব, অনুপ্ৰৱেশকাৰীয়ে যাতে আমাক গ্ৰাস কৰিব নোৱাৰে। চাওক, ভাৰতবৰ্ষৰ যি সংস্কৃতি অতীজৰে পৰা যি সংস্কৃতি আছে এই সংস্কৃতিক আমি শ্ৰদ্ধা কৰিব লাগে আৰু ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে সমান অধিকাৰ পাব লাগে। কোনোবাই ধৰ্মৰ ভিত্তিত কাৰোবাৰ অধিকাৰ বেলেগ হ'ব, জাতিৰ ভিত্তিত কাৰোবাৰ অধিকাৰ বেলেগ হ'ব, সেইটো হ'ব নোৱাৰে। ভাৰতবৰ্ষৰ সংবিধানে সকলোকে সমান অধিকাৰ দিছে আৰু এই সমান অধিকাৰৰ ক্ষেত্ৰত কেতিয়াও এই ধৰণৰ কথা চিন্তা চৰ্চা কৰিব নালাগে। আৰু সেইকাৰণে মই ভাবোঁ যে ভাৰতবৰ্ষৰ সমাজে যি বিচাৰিছে সেই কামটো আমি কৰিব লাগিব। কোনোবা আগৰ লোকে কৰি যোৱা ভুলৰ কাৰণে আমি সদায় সেই ধৰণে থাকিম, এইটো হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি সদায় বিচাৰোঁ যে ভাৰতৰ প্ৰতিজন মানুহে সমান অধিকাৰ পাওক আৰু সেইকাৰণে আমি কাম কৰিব লাগিব। তেওঁলোকে যি কৰি নাথাকক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষৰ ঐতিহ্য সংস্কৃতি ৰক্ষা কৰি কাম কৰিব আৰু তাৰ কাম কৰিবৰ কাৰণে আমাৰ চৰকাৰ সদায় স্থিতপ্ৰজ্ঞ, তাত কোনো বেলেগ কথা চিন্তা কৰিব নালাগে। মাত্ৰ মই আজমল ডাঙৰীয়াৰ এই কথাটোৱে ক'ম, এই সময়ত আমাক উপলুঙা কৰাৰ সাহস কৰাটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু মই তেখেতক সকিয়নি দিম যাতে আমাৰ খিলঞ্জীয়া মানুহক তেওঁ উপলুঙা নকৰে। সি ধৰ্ম যি নহওক, হিন্দু হওক মুছলমান হওক, খিলঞ্জীয়া ভূমিপুত্ৰক ইয়াত যাতে কোনেও অপমান নকৰে। তেওঁলোক অনুপ্ৰৱেশকাৰী আৰু অনুপ্ৰৱেশকাৰীয়ে সমীহ কৰি আমাৰ অনুগ্ৰহতহে তেওঁলোক আছে। তেওঁলোকে ভাবিব নালাগে যে তেওঁলোকে আমাক গ্ৰাস কৰিব, আমাক ওপৰত থাকিব, এইটো ভাবিব নালাগে। তেওঁলোকে আমাৰ সমীহত আছে, আমাৰ অনুগ্ৰহত থাকিব লাগিব। আৰু অনুপ্ৰৱেশকাৰী সদায় ৰাষ্ট্ৰৰ ভিতৰত থাকিলে, আমাৰ অঞ্চলৰ ভিতৰত থাকিলে আমাক সমীহ কৰি চলিব লাগিব।